নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ বেঙেনাৰ এটা খুব টেষ্টি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলো। আপোনালোকে বেঙেনা হয়তো বিভিন্ন ধৰণে বনাই খাইছে আৰু খাই যদি আমনি লাগিছে তেন্তে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে। এই ৰেচিপিটো খাবলৈ আপোনালোকে নোখোৱালৈকে গম নাপাব যে কেনেকুৱা, কাৰণ নোখোৱাকেতো একো বস্তু গম পোৱা নাযায়। কিন্তু মই খাইছো যেহেতু সেইকাৰণে আপোনালোকক ক'ব পাৰিছো যে ৰেচিপিটো বহুত বেছি টেষ্টি হয়। এবাৰ প্লিজ বনাই খাই চাব। আৰু বনাবলৈ কি লাগে চাওঁ আহক। মই দুটা বেঙেনা লৈছো, দুটা পিঁয়াজ, ভোট জলকীয়া, তাৰপিছত লৈছো ধনিয়া ইমান বেছি ধনিয়া প্ৰয়োজন নাই, দেখাবৰ কাৰণে মই আপোনালোকক দেখুৱাই দিছো। এফালে আলু লৈছো দুটা আৰু এটা বিলাহী আৰু আদা আৰু নহৰু। এইখিনি বস্তুৱে লাগিব আৰু মছলাৰ ভিতৰতো বহুত বেছি মছলাৰ প্ৰয়োজন নাই। প্ৰথমতে মই কেৰাহীত ৰিফাইন তেল দিছো। ৰিফাইন তেল দি চব্জিখিনি নবনাওঁ, কিন্তু মই প্ৰথমতে আলু আৰু বেঙেনাখিনি ফ্ৰাই কৰি ল'ম যিহেতু, সেইটো কাৰণে মই ৰিফাইন তেলতে ফ্ৰাই কৰিম। ৰিফাইন তেলত ফ্ৰাই কৰিলে অলপ বেছি ভাল হয়। এইফালে তেলখিনি গৰম হ'লত মই ইয়াতে অকণমান হালধি দিছোঁ যাতে আলুখিনি কালাৰটো ধুনীয়া হয়, আৰু অকণমান নিমখ দিছোঁ যাতে আলুৰ ভিতৰলৈ অকণমান নিমখটো সোমাই পৰে, নিমখীয়া লাগে আৰু। তাৰপিছত তেলখিনি অকণমান লৰাই লৈছোঁ। তাৰপিছত ইয়াতে মই কাটি থোৱা আলুখিনি দিছোঁ। ইয়াতে মই এতিয়া আলুখিনি একদম লালকৈ ফ্ৰাই কৰি ল'ম যাতে দেখিবলৈ ভাল লাগে। আলুখিনি লালকৈ ফ্ৰাই কৰাৰ পাছত মই এতিয়া আকৌ বেঙেনাখিনি ফ্ৰাই কৰি ল'ম। এনেদৰে আপোনালোকে খাইছে নাই সেইটোও জনাব কমেণ্ট বক্সত, আৰু বেঙেনা আৰু কি ধৰণে খাইছে সেইটোও জনাব। এইফালে মই লালকৈ ফ্ৰাই কৰি থোৱা আলুখিনি প্লেট এখনতে কাঢ়ি লৈছোঁ। তাৰপিছত বেঙেনাখিনি ফ্ৰাই কৰি ল'ম। দেখিবলৈ ইমান ভাল লাগিছে ন, এনেকৈ যে খাই দিম তেনেকুৱা লাগিছেনে? বেঙেনাখিনি মই এনেদৰে কাটি লৈছোঁ। আপোনালোকে যিটো ষ্টাইলত মন যায় তেনেদৰে কাটি ল'ব যাতে ফ্ৰাই কৰিব পাৰে ভালদৰে। এতিয়া মই বেঙেনাখিনি অকণমান ৰঙচুৱা হোৱালৈকে এইখিনিও ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু তেলখিনি একেবাৰে নাইকিয়া হৈ গ'ল, দেখিছেনে? তেলটো আচলতে বেঙেনাই শুহি লয় যিহেতু। এতিয়া বেঙেনাখিনি ফ্ৰাই কৰি লওঁ তেন্তে। আৰু পৰীক্ষা যিহেতু শেষ মোৰ ভাগৰ, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত আকৌ পুনৰ ৰেচিপিয়ে শ্বেয়াৰ কৰিম বুলি। গতিকে আপোনালোকক যদি কিবা কিবি ৰেচিপি লাগে তেন্তে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। এতিয়া মই বেঙেনাখিনি ফ্ৰাই কৰি লোৱা মানে মই এইফালে পাভ মাছ 3টা আছিলে। মানুহ আজি মাহত আমাৰ নামঘৰত সকাম আছে, তাতে ভোজ হ'ব। সেইটো কাৰণে মানুহ আমি 3জনেই, ল'ৰাটো মই আৰু মানুহজন। গতিকে পাভ মাছ 3টা আছিলে, সেই মাছ 3টাও মই গুচাই মেলি লৈছোঁ, চাফা চিকুণ কৰি ল'লোঁ। এইফালে মোৰ তেতিয়ালৈকে বেঙেনাও ফ্ৰাই হৈ গ'ল, দেখিছেনে? বেঙেনাখিনিও মই প্লেটখনলৈ কাঢ়ি লৈছোঁ। বেঙেনা আলু গোটেইখিনি কাঢ়ি মেলি হৈ গ'ল। এতিয়া মই আদা নহৰু অলপ খুন্দি মেলি ল'লোঁ। এতিয়া কেৰাহীত দি দিছোঁ সৰিয়হৰ তেল। তাৰপাছত ইয়াতে দি দিম মই পিঁয়াজ আৰু কেঁচা জলকীয়া। ভোট জলকীয়া নিদিলোঁ, কেঁচা জলকীয়া দি দিওঁ, খাবলৈ বেছি ভাল লাগিব বুলি। ভোট জলকীয়া ভাতৰ লগত সানি খাম আৰু, ইমান ধুনীয়া ৰেচিপি বনাইছোঁ যিহেতু। আৰু এইফালে পিঁয়াজ আৰু জলকীয়াখিনি ভালদৰে ফ্ৰাই কৰি লোৱাৰ পিছত ইয়াতে দি দিছোঁ বিলাহী এটা, আৰু বিলাহীখিনি ভালদৰে গলালৈকে মই লৰাই ভাজিম। আৰু গলিবৰ কাৰণে অকণমান নিমখ দি দিম। নিমখটো দিলে কি হয়, আচলতে বিলাহীটো পটককৈ গলি যায়, আপোনালোকে জানেই নিশ্চয়, নকলেও হয়। তাৰপাছত দি দিছোঁ ইয়াতে মই আদা নহৰু পেষ্ট এচামুচ। এই ৰেচিপিটো বনাবলৈ এইকাৰণেই ভাল, ইয়াতে বহুত বেছি মা মছলা একো দিয়াৰ প্ৰয়োজন নাই। যিসকলে মা মছলা খাই বেয়া পায় তেওঁলোকৰ কাৰণে একদম বেষ্ট ৰেচিপি, আৰু যিবিলাকে ধৰক ভেজ খাই ভাল পায় তেওঁলোকৰ কাৰণে। এতিয়া মই বিলাহী পেষ্ট, পিঁয়াজ, আদা নহৰু জলকীয়া এইখিনি ভালদৰে গলিবৰ কাৰণে আৰু অকণমান পানী দি দিছোঁ। পানীখিনি এতিয়া শুকাই যোৱালৈকে আৰু ভাজিম। দেখিছে নহয়, অলপ শুকালেই। এতিয়া শুকাই যাওঁতে ইয়াতে দি দিম মই ফ্ৰাই কৰি থোৱা বেঙেনা আৰু আলু কেইপিচ। এতিয়া গোটেইখিনি ভালদৰে মই মিক্স কৰিম বিলাহী পেষ্টৰ লগত। বেঙেনা আৰু আলু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। হয়তো বহুতে ৰেচিপিটো ট্ৰাই কৰি চাইছে, তেওঁলোকে গম পাব। আৰু যিসকলে ট্ৰাই কৰা নাই ন, এবাৰ প্লিজ ট্ৰাই কৰিব, ইমানেই ধুনীয়া লাগে নহয় খাবলৈ। যোনদিনাখন আপোনালোকে ভেজ খায় সেইদিনাখন এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে। এতিয়া ইয়াতে দি দিছোঁ জোখমতে হালধি আৰু সোৱাদ অনুযায়ী নিমখ। হালধি আৰু নিমখ দিয়াৰ পাছত গোটেইখিনি ভালদৰে আকৌ এবাৰ মিক্স কৰিম। তাৰপাছত ইয়াতে কি হ'ল গম পায়নে, মই মছলা দিয়া ক্লিপকেইটা ডিলিট হৈ গ'ল, সেইটো কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। তাৰপাছত মই ইয়াতে দি দিছিলোঁ এচামুচ জিৰা পাউডাৰ, আধা চামুচ মিট মছলা পাউডাৰ আৰু আধা চামুচ ধনিয়া পাউডাৰ। সেইখিনি মছলাই দিছোঁ, বেলেগ একো মছলা নিদিওঁ, নাই দিয়া। ক্লিপখিনি ডিলিটে হ'ল নে ক'ত সোমালে বিচাৰি নাই পোৱা, সেইটো কাৰণে মই এনেকৈ কৈ দিছোঁ আৰু আপোনালোকক। গোটেইখিনি মিক্স কৰাৰ পাছত ইয়াতে 1 কাপমান জোখৰ পানী দিছোঁ। পানীখিনি দিছোঁ আলুখিনি যিহেতু ডাঙৰকৈ দিছোঁ, অকণমান সিজিবলৈ টাইম লাগিব সেইবাবে। আৰু আপোনালোকে কেনেকুৱা পালে ৰেচিপিটো জনাব।
এফালে মই ঢাকনাখন মাৰি দিছোঁ আৰু এফালে মাছ কেইজনীত মই ধুনীয়াকৈ হালধি নিমখ সানি ল'লোঁ। কোনে কোনে পাভ মাছ খাই ভাল পায় বাৰু, মোৰতো বহুত প্ৰিয়, কাৰণ ইয়াতে মানে মাছটো গুচাবলৈ খুব ভাল, কাঁইটৰ ভয় নাই, যদিও কাঁইট আছে ধুনীয়াকৈ এৰ খাই যায়, কাঁইটডাল ওলাই পৰে। এইফালে মই ফ্ৰাই পেনত তেল দিলোঁ। তাৰপাছত ইয়াতে এয়া দেখিছে নহয়, ঢাকনা খুলি দিছোঁ, কিমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। দেখিবলৈ যদিও ধুনীয়া লাগিছে, নাই লগা মানে খাইহে আপোনালোকে গম পাব। এফালে মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু এফালে আমাৰ চব্জি হৈ গ'ল। ইয়াতে কাটি থোৱা কেঁচা ধনিয়া পাত দি দিছোঁ আৰু এইফালে ৰেডি। এইফালে মোৰ মাছ কেইজনীও ৰেডি হৈ গ'ল আৰু এয়া একদম গৰম গৰম ভাতৰ লগত ধুনীয়াকৈ ভাজিকণ বাঢ়ি লৈছোঁ আৰু সঁচাকৈ বহুত বেছি টেষ্টি হয়। আপোনালোকে এই মানে চব্জিকণ ৰুটি পৰঠা লগতো খাব পাৰে, যিহৰ লগতে খায় আপোনালোকে, যিহেতু আমি ভাত খাই ভাল পাওঁ, চ' সেইকাৰণে ভাতৰ লগতে খালোঁ। মোৰ এনেকুৱা চব্জিবিলাক মই অকল গৰম গৰম ভাতৰ লগত খাই ভাল পাওঁ। এইফালে মাছ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধুবৰ্গ আৰু ফেমিলিৰ লগত। দেখিছে নহয় কিমান ধুনীয়া হৈছে। ইয়াতে আপোনালোকে কাশ্মীৰ পাউডাৰো দিব পাৰে দেই, কিন্তু মই নিদিলোঁ, মানে হাজবেণ্ডে দিবলৈ মনা কৰিলে। সেইটো কাৰণে মই যিহেতু ঘৰতে বনাইছোঁ, আপোনালোকে যদি অকণমান ধুনীয়া আৰু কালাৰ কৰিব বিচাৰে তেন্তে কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।